তো গাইস এয়া হৈছে আজিৰ ৰেচিপি আহা কি সুন্দৰ লাগিছে দেখাত আৰু খাবলৈও বহুত ইয়ামি হৈছে এটো এটা এক্সট্ৰাঅৰ্ডিনাৰি ডিশ হয় গাইস এটো হৈছে মেটেকা ফুলৰ ভাজি আজি মই বজাৰত এই মেটেকা ফুল বেছি থকা দেখিলো একদম কোমল পাতটো আৰু মই ভাত কিনি আনিলো আৰু আনি প্লাই এয়া মই ভাজি ৰেডি কৰিলো তো গাইস আজি এই মেটেকা ফুলৰ ৰেচিপিটো মই কেনেকৈ বনাইছো আহক আপোনালোকৰ লগত শেয়াৰ কৰোঁ তো গাইস এখিনি হৈছে মেটেকাৰ ফুল একদম কোমলীয়া ফুলটো হয় এই সব আজি মই আপোনাক এই মেটেকা ফুলৰ ধুনীয়া এটা ৰেচিপি আপোনালোকৰ লগত মই শেয়াৰ কৰিম তো এই মেটেকা ফুলৰ ৰেচিপিটো একচুয়ালি মই মেটেকা খাই বুলি আগতে গম পোৱা নাছিলো এদিন ইউটিউবত মই এনেকৈ চাইনিজ ভিডিঅ'বোৰ চাই থাকোঁতে তাত মই দেখিলো যে এনেকুৱা মেটেকাৰ একদম কোমল ফুলটো যেটো ফুল ওলাও হৈ থাকে একদম কোনটো তাৰমানে সেই পৰ্চনটোৱে ধুনীয়াকৈ তাৰমানে তেওঁলোকে পৰ্কৰ সৈতে বনাই খুৱাইছিলে মই আজি আপোনালোকক মোৰ ধৰণে এই মেটেকাৰ ফুলৰ এটা সুন্দৰ ৰেচিপি বনাই দেখুৱাম তো বলক সবতকৈ ফাৰ্ষ্টত এতিয়া এই মেটেকাখিনি সাফা কৰি লওঁ একচুয়ালি এই মেটেকাৰ ফুলবোৰ দেখিছে নহয় এটো ইয়াৰ ওপৰত যে এই বাকলিটো আছে এটো এই বাকলিটো একচুয়ালি এৰুৱাই পেলাব লাগিব সো এতিয়া মই এখিনি এৰুৱাই পেলাই ধুনীয়াকৈ ৰেডি কৰি লওঁ তাৰ পিছত মই আপোনালোকক আঞ্জাখন বনাই দেখাম তো গাইস ইয়াৰ সাফা কৰা প্ৰসেসটো বহুত ইজি এই ওপৰৰ এই বাকলিটো দেখিছে নহয় এই বাকলিটো এনেকৈ এৰুৱাই পেলাব লাগিব এইটো খোৱা নাযায় তো এই দেখিছে নহয় এই বস্তুটো খোৱা যায় তো এইদৰে মই গোটেই বাকলিখিনি গুচাই পেলাই ৰেডি কৰিলোঁ একদম সহজ যেহেতু বহুত কোমল হৈ আছে উলিয়াবলৈ ধুনীয়া সহজ এই বাকলিটো খোৱা নাযায় এইটো মই ছেপাৰেট কৰি দিছোঁ তো এইদৰে মই গোটেই বাকলিখিনি গুচাই ছেপাৰেট কৰি লওঁ তো গাইস এয়া চাওক মোৰ মেটেকাখিনি চাফা কৰি হৈ গ'ল এতিয়া মই এইখিনি ধুনীয়াকৈ ধুই পখালি লওঁ আৰু আহক মই আপোনালোকক দেখাওঁ ইয়াত মোক কি মছলা দৰকাৰ হ'ব সেইখিনি আপোনালোকক দেখাম সো গাইস এই মেটেকা ফুলৰ ৰেচিপিটোৰ কাৰণে বেছি ইনগ্ৰেডিয়েন্ট নালাগে এইখিনি মেটেকা ফুল মই ধুনীয়াকৈ ধুই পখালি লৈছোঁ ইয়াত লৈছোঁ এটা স্মল সাইজ অনিয়ন অকমান আদা নহৰু পেষ্ট আৰু জলকীয়া আহক এতিয়া মই ৰেচিপিটো ষ্টাৰ্ট দিওঁ মই কেৰাহী বহাই দিছোঁ গেছটো জ্বলাই দিছোঁ এতিয়া কেৰাহীখন অলপ গৰম হ'বলৈ দিওঁ গাইস এই কেৰাহীখন গৰম হৈ গ'ল এতিয়া মই ইয়াত দিম অকমান মিঠাতেল এতিয়া মিঠাতেলখিনি অলপ গৰম হ'বলৈ দিওঁ তো গাইস এয়া মিঠাতেলখিনি গৰম হৈ গ'ল এতিয়া মই ইয়াত দিম অকমান হিং কোৱাৰ্টাৰ টিস্পুন জিৰা দুটা শুকান জলকীয়া দি দিছোঁ তাৰপিছত ইয়াত দিছোঁ পিঁয়াজখিনি অকমান গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি লওঁ তো গাইস এয়া সব পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হৈ গ'ল এইটো টাইমতে ইয়াত দি দিম মই স্লিট কৰি থোৱা কেঁচা জলকীয়া আৰু আদা নহৰু পেষ্টখিনি এতিয়া আদা নহৰু কেঁচা গন্ধটো যোৱালৈকে এইদৰে অকণমান ভাজি লওঁ 1 মিনিটমান গেছটো মিডিয়াম ফ্লেমত ৰাখি দিছোঁ ইয়াত দিম মই মছলাখিনি হালধি অকণমান আধা চামুচতকৈ অকণমান কম নিমখ সোৱাদ অনুযায়ী এতিয়া এইখিনি ধুনীয়াকৈ লৰাই দিম আদা নহৰু কেঁচা গোন্ধখিনি প্ৰায় গৈছেই এইটো টাইমতো মই ইয়াত এতিয়া এই মেটেকা ফুলখিনি দি দিম গাইস এতিয়া এইখিনি ধুনীয়াকৈ লৰাই দিম গেছটো সিমত কৰি দি এতিয়া অকমান ঢাকি দিম আহক ভাজিবোৰ এবাৰ চেক কৰি চাওঁ
তো গাইজ এতিয়া মই ইয়াত এটা ডিম ভাঙি দিম এয়া ডিমটো মই এনেকৈ ভাঙি পেলাই বাতিটোত লৈ লৈছোঁ ফেটি ল'ম সাইড কৰি এতিয়া এনেকৈ মাজত ঢালি দিম হৈ গ'ল এতিয়া ধুনীয়াকৈ এনেকৈ লৰাই দিম এই ভাজিটো সিজিবলৈ বেছি দেৰি নালাগে 10 মিনিটে হৈ যায় 2 মিনিট মানে এতিয়া ডিমটো দিয়াৰ পিছত এইদৰে থৈ দিছোঁ যাতে ডিমৰ কেঁচা কেঁচা গোন্ধটো একেবাৰে নাইকিয়া হৈ যায় আৰু মাজে মাজে এইদৰে লৰাই থাকিম নহ'লে তলত লাগি যোৱাৰ চান্স থাকে জ্বলি গ'লে আকৌ খাবলৈ টেষ্টটো বেয়া হৈ যাব খুবেই সিম্পল এইটো ৰেচিপি খাবলৈও এইটো মেটেকাৰ ফুল ভাল হ'ব যেনে লাগিছে ফাৰ্ষ্ট টাইম ট্ৰাই কৰি আছোঁ তো গাইজ এইদৰে আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন মেটেকা ফুলৰ সৈতে কণী ভজা তো গাইজ মোৰ এয়া মেটেকা ফুলৰ ৰেচিপি ৰেডি হৈ গ'ল এতিয়া মই ধুনীয়াকৈ আপোনালোকক চাৰ্ভ কৰি দেখাই আছোঁ আৰু লগতে কৰি দিওঁ গেছটো অফ তো গাইজ এয়া চাওক আমাৰ মেটেকা ফুলৰ ভাজি ৰেডি চাওকচোন একদম ক্ল'জ ভিউ দেখাইছোঁ আপোনালোকক কি সুন্দৰ লাগিছে আৰু মই টেষ্ট কৰিও চাইছোঁ খাবলৈ সঁচাকৈ বহুত ইয়ামি হৈছে তো গাইজ মোৰ এই মেটেকা ফুলৰ ৰেচিপি যদি আপোনালোকক ভাল লাগিছে তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কোনোবা যদি নিউ হয় মোৰ চেনেলটোলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই ইন ফিউচাৰ যেতিয়াও নিউ ভিডিঅ' দিওঁ আপোনালোকে ন'টিফিকেশ্যন পায় আৰু মোৰ এই নতুন নতুন ৰেচিপিবোৰ ফ'ল' কৰি পেলাই নিজৰ ফেমিলিৰ লগত উপভোগ কৰিব পাৰিব চ' গাইজ that's all for today until my next video bye bye take care and have a good night's sleep